এতিয়া ফলৰ ভিতৰত একচুৱেলি মই দেখিছোঁ যদিও কিন্তু প্ৰেক্টিকেলি মই আজিলৈকে দেখা নাই এই দাদা কাটি দেখাব বন্ধুসকল নমস্কাৰ প্ৰতিবিম্ব অনুষ্ঠানলৈ আপোনালোকক জনাইছোঁ স্বাগতম মোৰ যি খোৱাই বাৱে পিছফালে দেখা পাইছে কেকটাছ জাতীয় গছবিলাক এইবিলাক নিশ্চয় আপোনালোকে অনুমান কৰিছে এইবিলাক কি গছ এইবিলাক হৈছে ড্ৰেগন যিটো ফ্ৰুইট এই ড্ৰেগন ফ্ৰুইটৰ এইটো গছ আৰু আমি এই আজি ড্ৰেগন ফ্ৰুইটৰ বিষয়ে কিছু কথা আলোচনা কৰিম এই ড্ৰেগন ফ্ৰুইট আমাৰ অসমত নতুন বুলি ক'ব পাৰি আপোনালোকৰ জ্ঞাতাতে এটা কথা জনাওঁ যে এই ড্ৰেগন ফ্ৰুইটৰ যিটো অৰিজিন এইটো হ'ল মেক্সিকো লগতে চাউথ আমেৰিকা এছিয়া আৰু এটা কথা জনাই থওঁ যে বিশ্বৰ ভিতৰতে আটাইতকৈ বেছি এই ড্ৰেগন ফ্ৰুইটৰ যিটো উৎপাদন সেয়া হয় ভিয়েটনামে মেক্সিমাম এই ড্ৰেগন খেতি উৎপাদন কৰে ড্ৰেগন ফ্ৰুইট উৎপাদন কৰে আৰু গোটেই বিশ্বতে ছাপ্লাই কৰে এতিয়া লাহে লাহে আমাৰ ইণ্ডিয়াতো হৈছে এই খেতিৰ চাহিদা বাঢ়িছে আৰু যিহেতু বস্তুটোৰ ডিমাণ্ডো আছে উপকাৰিতা আছে আৰু সেই উদ্দেশ্যে আমাৰ অসমতো এতিয়া লাহে লাহে চুকে কোণে আমাৰ অসমৰ এই খেতিৰ বাগান হ'ব ধৰিছে আজি আমি আহিছোঁ গোৱালপাৰা জিলাৰ শ'লমাৰীত এই ড্ৰেগন খেতিৰ বিষয়ে জনাৰ কাৰণে দাদাক আমাৰ প্ৰতিবিম্ব অনুষ্ঠানলৈ স্বাগতম জনাইছোঁ প্ৰথমতে আপোনাৰ নাম আৰু পৰিচয়টো মোৰ শুক্লেশ্বৰ ৰাভা আৰু এড্ৰেছটো এতিয়া চামাগুৰি বুলি কয় শ'লমাৰী চামাগুৰি সেইটো এই বাগানখনত এনেই কিমানমান আছে মাটি আমাৰ টোটেল 9.5 বিঘামান আছে 9 বিঘা আমি 8 বিঘা খেতি কৰিছোঁ আৰু ঘৰ চৰ বনাৰ কাৰণে আমি 1.5 বিঘামান ৰাখিছোঁ মানে খুব এটা ডাঙৰ প্ৰজেক্ট লৈছে এই যে গছবিলাক ৰুইছে এনে কি চিষ্টেমত ৰুইছে প্ৰথম অৱস্থাত কিস্তি এইটোতো এনে নাই এনে সাৰ দিছোঁ আৰু ৰুইছোঁ হয় আৰু এইবিলাক অলপ খৰচ হৈছে এইবিলাক নহয় পথ বনাওঁতে অলপ খৰচ আছে পথবিলাক ডিজাইন কৰিব লগা হৈছে ডাইৰেক্ট মাটিটো দি পেলাই দিছোঁ আৰু মানে বেলেগ সাৰ একো নাই আমি গোটেইখিনি গোবৰ সাৰ দিছোঁ টোটেলি মানে অৰ্গেনিক আৰু অৰ্গেনিক আমাৰ সেইটোৱে আৰু এই পুলিবিলাক যে অনা হৈছিল ক'ৰ পৰা অনা হৈছে আমি আনিছোঁ বিহাৰৰ পৰা হয় তেতিয়া কিমানমান দাম আছিল আমিতো 140 টকাৰ পিচ আনিছিলোঁ 140 হয় এটা পিছত এতিয়া বয়স কিমানমান হ'ল এতিয়া আমাৰ 2 বছৰমান হ'ল 2 বছৰ ইয়াৰ পৰা হেৰি মানে এতিয়া ফলবিলাক হৈ আছে তাৰমানে ফল হৈ আছে বহুত বিক্ৰী কৰিল আগত বিক্ৰী কৰিলোঁ এতিয়া লাষ্ট টাইম পৰিছে লাষ্ট ছিজন এইবাৰৰ কাৰণে এনে খৰচ কিমানমান হৈছিল আপোনাৰ এইখন হেৰি কৰোঁতে কিবা আইডিয়া গোটেইখিনি টোটেলটো অলপ খৰচটো অলপ বেছি হৈছে প্ৰথম যিহেতু প্ৰথম আমাৰতো মোটামুটি 20ৰ ওচৰত গৈছে 20 লাখ মান গোটেইখিনি আছে যে পাৰ গছ হিচাপত যদি আমি ধৰোঁ কিমানমান খৰচ হৈছে এটা পোষ্টত মোটামুটি 1500 মান ধৰ 1500 মানে টোটেল মিলি আৰু পোষ্ট পলি লৈ পেলাই এই কিমানকৈ লগাইছে এডাল পোষ্টত আমি 60ডালকৈ লগাইছোঁ 60ডালকৈ হয় আৰু এই যে মাটিবিলাক মানে আমাৰ অসমৰ মাটি এই খেতিৰ বাবে কি উপযোগী হয়নে নহয় এইটোৰ কাৰণে ভাল আমাৰ এইটোতো টেষ্ট বেছি হয় ৰঙা মাটি যে লাল মাটি না এইকাৰণে টেষ্টটো বেছি হয় বালিখৰীয়া মাটি নহয় যে এইকাৰণে অলপ ভাল হয় মাটিটো কি টেষ্ট কৰি লৈছিল নেকি আগত নাই টেষ্ট কৰা নাই এতিয়া আপুনি যিটো মানে এক্সপেৰিমেণ্ট কৰিল সেই হিচাপত সুফলে পাইছে ভাল বুলি ক'ব লাগিব এনেই গছবিলাকৰ আয়ু কিমান মানে ৰোৱাৰ পাছৰ পৰা এইটো 25-30 বছৰ আৰামছে থাকিব আচ্ছা আৰু বাকী পানী পালে কিবা প্ৰব্লেম হয় নেকি পানী পালে অসুবিধা নহয় কিন্তু খৰালিৰ কাৰণে পানী দিব লাগে আৰু পানী লাগে বাৰিষাৰ কাৰণে টেনশ্যন নহয় মানে মেইন কথা কি ঔষধাইতে লাগে কিন্তু পানীও লাগে মুঠতে পানী জমা নহ'ব লাগিব আৰু এতিয়া ৰোৱাৰ পাছৰ পৰা মোটামুটি 30 বছৰ থাকিব টেনশ্যন থাকিব 30 বছৰ ফলেই দিব আৰু যত্ন কৰা থাকিব আৰু যদি আৰু যত্ন নকৰে তেতিয়া নাথাকিব পাৰে নিশ্চয়কৈ এটা লাভজনক খেতিয়ে হয় এইটো আপুনি নিশ্চয় এইটো ব্যৱসায় ভিত্তিতে আৰম্ভ কৰিছিল হয় সেইটোৱে আৰু আপোনাৰ যে এই আইডিয়াটো আহিল কেনেকৈ আহিল বোলে ড্ৰেগন এইটো আচলতে দাদাহে গম পাব এইটো দাদা দিল্লীত আছিলতো হয় দিল্লীত যাই পেলাই খাৰ পিছতে গম পালে দাদাই আনিছেতো সেইটোহে গম পাব এইটো প্ৰথম অৱস্থাত অলপ চাগে দিগদাৰ হৈছিল কাৰণ অসমৰ মাটিত বা এই খেতিটো হয় নে নহয় সেইটো অলপ দিগদাৰ হৈছিলে কিন্তু গম পোৱা অকল ঠিক আছে যিহেতু আমাৰ এই গছবিধে আমাৰ যিহেতু অসমৰ হেৰিত নাছিলে এই যে ফলবিলাক লাগি আছে এইটো কিমান দিনৰ মূৰত ফলবিলাক লাগে এইটোতো মোটামুটি কৰা দিয়াৰ পৰাই মানে 1 মাহমান লাগে 1 মাহমানত ফল হৈ যায় আৰু এই চাইজবিলাক কিমানমান হয় ডাঙৰ আমাৰতো 0.5 কিলো মান হৈছে এটা 0.5 কিলো আৰু যিহেতু মাৰ্কেটত যথেষ্ট ডিমাণ্ডো আছে
এটাই যদি আধা কিলো হয় আপুনি বৰ্তমান কিমানমান বিক্ৰী কৰি আছে কিমান হিচাপত এইবাৰতো বেছি নাই এইবাৰতো ফাৰ্ষ্ট ছেকেণ্ড টাইমহে হ'ল না যোৱা বছৰে ফুলিছে এনে এডাল গছত কিমানমান ফল পাইছে এইটো অলপ হিচাপ দিয়া অলপ অসুবিধা হয় এতিয়া আমি গোটেইখিনি ফল ইমানখিনি পোৱা নাইতো তথাপি বছৰত কেইমানমান ফল লাগে এতিয়া আমাৰ 6 মাহে লাগে 6 মাহ আচ্ছা 6 মাহ লাগে এয়া যদি ব্যৱসায় ভিত্তিত কোনোবাই কৰিব খোজে এতিয়া ছাপ'জ এবিঘাহে কৰিব খুব কমেই আৰু খুব কমেও এবিঘাত আপোনাৰ হিচাপত এনে খৰচমান কিমানমান যাওঁ বুলি ভাবে খৰচ মোটামুটি যাব 1500 কৰি হ'লে 150 হ'লেওতো মোটামুটি 30,000মান মোটামুটি যাব 30মান আৰু যিটো এই মানে ৰোৱাৰ যিটো ডিষ্টেঞ্চ কিমানমান দিছে আমি 7 ফুট আৰু 9 ফুট দিছোঁ 7 ফুট 9 ফুট সেইটো মানে হেৰিত মিলাই দিছোঁ আমি খোজ কাঢ়িব লাগিব যে সেইটো এইটোত আৰু নাপাব এইবিলাকতো এনেকৈ আকৌ বাঢ়ি আহিব নহয় বাঢ়ি আহিব এইবিলাক বাঢ়ি আহিব এটা সময়ত বাঢ়ি আহিব কাৰণ 2 বছৰ হ'ল যে 2 বছৰহে হ'ল 2 বছৰ হ'ল মানে আৰু ইয়াৰ পৰা হেৰি আহিব ঠাল ঠেঙুলি গ'লে ওলাই থাকিব সেই হিচাপত মানে ডিষ্টেঞ্চটো সেই হিচাপত দিব লাগিব এতিয়া কমকৈ দিয়াটো বেছি ভাল কম কৰি দিলেও মানে বনে অলপ বেছি কৰি হেৰি কৰিব সেইকাৰণে অলপ হিচাপতে থাকিব লাগে তাৰমানে মাজে মাজে কি গুৰিটো চাফ কৰি দিব চাফা কৰিব লাগিব আমাৰ অলপ লেবাৰৰ কাৰণে অলপ দিগদাৰ হৈছে চাফা কৰা নাই চাফা লাগে বাকী ৰোৱাৰ পাছততো কোনো সাৰ চাৰ দিয়াৰ দৰকাৰ নাই সাৰ দিব লাগে মেইন কথা হৈছে সাৰ যিমানে সাৰ দিব ইমানে মানে হেৰি হ'ব ডাঙৰ ডাঙৰ ফলবিলাক হ'ব আচ্ছা সেইটো আৰু সাৰবিলাক কেনেকৈ দিয়ে খুন্দি দিয়ে খুন্দি দিব লাগে ওপৰত দিলে হ'ল ওপৰত তেনেকৈ ডাইৰেক্ট দিলে মানে গুৰিত দিলেই হ'ল আৰু যিহেতু আপুনি অৰ্গেনিকেই ইউজ কৰি আছে সেইটোৱে মানে শুকান গোবৰ দি আছোঁ বাকী ইউৰিয়া থিউৰিয়া এইবিলাক ইউজ কৰা নাই আমি এইবিলাক নকৰোঁ টোটেলি মানে অৰ্গেনিকৰ ওপৰত ভিত্তি কৰি মানে এতিয়া আমি বাগানত মাজে মাজে দেখিছোঁ কিছুমান গছ ৰোৱা হৈছে চাহ বাগানত যেনেকৈ গছ থাকে ইয়াতে কিছুমান গছ ৰোৱা দেখা গৈছে কি কাৰণত হৈছে আচলতে আমি ৰ'দৰ কাৰণে লগাইছোঁ মানে বেছি ৰ'দত মানে অলপ বেছি ৰ'দ হ'লে মানে সেই গাছবিলাক নেৰেলি যায় সেইকাৰণে ৰ'দৰ কাৰণে কিছুমান অলপ ছায়াৰ কাৰণে লগাইছোঁ আচলতে এইটো আমি টেষ্টিং কৰিম তাৰমানে বৰ্তমান এনে ঠিকেই আছে আৰু এইবিলাক গাছ ইমান সাৰ নাটানে না এতিয়া চাহ বাগানৰ গাছ যে সেইটো আদি ছজনা গাছ মানে পাতলকৈ ৰুব লাগে পাতলকৈ সাৰ মানে দৰকাৰ হয় এনে মই যিটো নেটত দেখিছোঁ ইয়াৰ জাত তাৰমানে কিছুমান বগা থাকে কিছুমান ৰঙা থাকে আপোনাৰ এইটো কোনটো জাত আমাৰ এইটো লাল জাতটো এইটো আমাৰ যিটো আছে আমি য'ত আছোঁ সেইটো চিয়াম ৰেটৰ হয় মানে ডিফাৰেঞ্চটো কি ডিফাৰেঞ্চটো অলপ কালাৰটো অলপ চেঞ্জ হৈ থাকে মানে যিহেতুকে ময়ো খাই পোৱা নাই সোৱাদৰ কিবা ডিফাৰেঞ্চ থাকে নেকি সোৱাদটো আছে বেলেগ অলপ এইটো অলপ ভাল হয় বেছি বগাৰ হেৰিটো বেলেগ বগাটো অলপ পানীয়া লাগে এইটো অলপ মিঠা লাগে তাৰমানে এতিয়া এই বাহিৰৰ যিবিলাক মানে আহে চাপ্লাই সেইবিলাকৰ সোৱাদ আৰু আমাৰ অসমৰ আমাৰ লগত নিমিলে এইটো আমাৰ লগত নিমিলে নহয় আমাৰতো গোটেই অৰ্গেনিক হৈ আছে না আচ্ছা জৈৱিক সাৰৰ হৈ আছে না সেইকাৰণে আমাৰ টেষ্টটোৱে বেলেগ আমাৰতো বেছি পুষ্টিদায়ক তেতিয়াহ'লে এইটো পুষ্টিদায়ক আমাৰ গুৱাহাটীৰ মানুহ লৈ যায় ইয়াতে গুৱাহাটীৰ পৰা ইয়াত নিব আহে তাৰমানে ইফালে যিবিলাক চাকৰি কৰে লৈ যায় নগাঁও হয় আপুনি এই বাগানত কিমানকৈ দিয়ে বৰ্তমান কেজি আমি 400 কৰি আছোঁ 400 300 350 কৰি বাকী নিশ্চয়কৈ এইটোৰ গুণাগুণো আছে গুণাগুণ এইটোৰ মেইন কথা হৈছে ডায়েবেটিছৰ কাৰণে খুব ভাল ডায়েবেটিছৰ হাৰ্টৰ কাৰণে বেমাৰ তাৰপিছত এই প্ৰেছাৰৰ কাৰণে নৰ্মেলত আনে তাৰমানে এতিয়া ফলত আমাৰ বেমাৰৰ কাৰণে ভাল বুলি কৈছে আৰু কিন্তু ইমানখিনি জানা নাই কিন্তু ডায়েবেটিছৰ কাৰণে ভাল যে এইটো মই জানো আৰু ফলটোৰ ভিতৰত একচুৱেলি মই দেখিছোঁ যদিও কিন্তু প্ৰেক্টিকেলি মই আজিলৈকে দেখাব ফলটোবিলাক এতিয়া চাগে সৰু হৈ আছে সৰু তাৰমানে লাষ্ট ছিজন পৰিছে তাহলে সৰু হৈ আছে তাৰমানে এইটো কেঁচা নে পকা এটা পকিছে অলপ লাগিছিলে কিন্তু চলিব অলপ এইটো বৰ্তমান অলপ টেঙাৰ ভাৱটো আছে তাৰমানে অলপ কাঁচা হৈছে পূৰা পকা নাই তাৰমানে এইবিলাক অলপ কাঁচা হৈ আছে এইবিলাক নাকাটিলেও চলে আচলতে খেতৰ নিচিনা বস্তুটো না খেতিৰ নিচিনাই দিলে খাই দেখাইছোঁ অলপ টেঙাৰ ভাৱ থাকিব হা মই কিন্তু মিঠাই পালোঁ যিহেতুকে আমাৰ এই ড্ৰেগন খেতি প্ৰথম অৱস্থাত বাহিৰতে আছিল আমাৰ ইণ্ডিয়াৰ বাহিৰত অসমত আহিলে এতিয়া অসমৰ প্ৰডাকশ্যনটো দেখিলোঁ মই খায়ো চালোঁ ভাল লাগিল এতিয়া ব্যৱসায় ভিত্তিত যদি কোনোবা কৰিব খোজে আমাৰ বহুত যুৱক যুৱতী নিবনুৱা আছে তেওঁলোকে যিহেতু বস্তুটো ডিমাণ্ডো আছে তাৰমানে তেওঁলোকৰ উদ্দেশ্য কি কৰি কিবা এটা কওকচোন কৰিব পাৰে একো নাই ব্যৱসায় ভিত্তিত যদি কৰিব খোজে কৰিব পাৰে
লাগিলে আমি পুলি দিম, কি কথা আছে। হয় সেইকাৰণে মানে কৰিব পাৰে। আপুনি পুলিও হেৰি কৰে? পুলিও আমি কৰোঁ। আচ্ছা আচ্ছা। বৰ্তমান কৰা নাই, কৰি আছোঁ তাৰমানে অলপ চলপ কৰি। নিজে মানে হেৰি কৰিব? নিজে কৰোঁ। এতিয়া দামবিলাকতো আৰু বেলেগ ধৰণৰ দামটো বেলেগ বেলেগ আছে। বেলেগ বেলেগ পলিথিনত যোৱাবিলাক বেলেগ আৰু মাটিত জাৱাই থোৱাবিলাক বেলেগ আছে। এইখিনিতে দাদাৰ যি অমূল্য সময় আমাক দিলে তাৰ বাবে আমি তেখেতক ধন্যবাদ জ্ঞাপন কৰিলোঁ। ধন্যবাদ। এনেকৈ কৈ আমাৰ এই ভিডিঅ'টো ইমানতে সামৰণি মাৰিছোঁ। আৰু দৰ্শকসকল, এইটো যদি ভাল লাগিছে তেতিয়াহ'লে লাইক কৰক, কমেণ্ট কৰক, আৰু যিসকলে ছাবস্ক্ৰাইব কৰা নাই ছাবস্ক্ৰাইব কৰি দিয়ক। ধন্যবাদ।